Hey dosto, welcome to my Dipjyoti Vlog channel. মানে আজি মই আপোনালোকক কোনো আনবক্সিংৰ ভিডিঅ' নেদেখাও আজি মই অলপমান আপোনালোকক টেকনিক্যাল ভিডিঅ' দেখাম স্যার আজিকালি আমাৰ সকলোৰে এটা ট্ৰলি বেগ থাকে ট্ৰলি বেগটোত নিশ্চয় তাত তিনিটা পিন কোড থাকে পিন কোড এটা যদি আপোনালোকে হে পিন কোডটো পাহৰি যায় বা পাহৰি যাব পাৰে তো একো ডাঙৰ কথা নহয় পাহৰি যায় তেতিয়া আপোনালোকে এটো কেনেকৈ আকৌ খুলিব পাৰিব নাভাঙাকে একদম আগৰ দৰে খুলি দিব পাৰিব মই অকমান আপোনালোকক দেখাম কেনেকৈ খুলিব পাৰে তেতিয়াহলে বলক আজি আমি ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে মই এটা কথা কওঁ যে আজিকালি যিবিলাক ট্ৰলি বেগ আছে প্ৰায় 90% ট্ৰলি বেগৰ লকটো সব মানে লকৰ কোৱালিটিটো একেই থাকে গতিকে আপোনালোকে এটো চাই সকলোখিনি খুলিব পাৰিব ওকে নিশ্চয় আপোনাৰ লকটো এনেকুৱা হ'ব বা অলপমান বেলেগ ধৰণৰ হ'ব পাৰে কোনো কথা নাই তাত এনেকুৱা তিনিটা পিন কোড থাকিব তাৰ তলত আপোনালোকে দুটা তিনটা যে চকা আছে এই চকা তিনটা তলত চাব এটা অলপ ফাক দেখিব তিনটাতে অলপ ফাক আছে এই ফাকটোত কি কৰিব আপুনি এনেকৈ এটাকে নি এটা ফুটা দেখিব এনেকৈ ঘূৰাওঁতে আপুনি এটা ফুটা দেখিব এইটো তেতিয়া ফুটা এটা ওলাইছে কেমেৰাত হেতু আপুনি দেখা নাপাব ফোকাসটো কৰিব পৰা নাই ঠিক তেনেদৰে সেকেন্ডটো আপুনি এনেকৈ ঘূৰাই এটা ফুটা পাব এইটোটো ওলাইছে ফুটাটো ঠিক তেনেকৈ আপুনি 3 নম্বৰটো এনেকৈ এটা ফুটা উলিয়াব লাগিব এইটোটো ওলাইছে তিনটাতে ওলাইছে তিনটাত ওলোৱাৰ পিছত আপুনি এইটো যে টানে নুখুলে কি কৰিব লাগিব আপুনি এই গোটেইকেইটা এবাৰ ঘূৰাব লাগিব মিনিমাম এনেকৈ 10 বাৰ মান ঘূৰালে আপোনাৰ বেগটো খুলি যাব চাব মই ঘূৰাই আছো এতিয়া এবাৰ এনেকৈ গোটেইকেইটা এবাৰ ঘূৰাব খোলা নাই এবাৰ খোলা নাই নিশ্চয় খুলিব এনেকৈ 10 বাৰ মান কৰিব লাগিব তাৰ পিছত খুলি যাব আৰু অলপমান লাগিব কৰিব এনেকৈ কৰিব লাগিব কেইবাৰমান এয়া দেখিলে খুলি গ'ল এনেকৈ আপোনালোকে বেগৰ লকটো খুলি দিব পাৰে মই এই টেকনিকটো দেখাইছো আপোনালোকে কেতিয়াও যাতে বেয়া কামত ইউজ নকৰে আপোনালোকৰ বেগটো কেতিয়াবা লকটো বন্ধ হলে বা লক লাগি গলে খুলিব নোৱাৰিলে তেতিয়া আপোনালোকৰ সহায় হ'ব সেই কাৰণে মই এইটো দেখাইছো কেতিয়াও বেয়া কামত ইউজ নকৰিব ইমানে আছিল আজি যদি মোৰ ভিডিঅ'টো চাই ভাল পালে প্লিজ লাইক কৰক শেয়াৰ কৰক আৰু চেনেলটো সাবস্ক্ৰাইব কৰি দিয়ক থ্যাংক ইউ